নমস্কাৰ। আজি মই আন এযোৰ কাপোৰ দেখাইছোঁ আপোনালোকক মই চিলোৱা। আৰু এইযোৰ কাপোৰযোৰত দহি গাঠা নাই মই। যিগৰাকীয়ে দিছে তেওঁ নিজে দহি কৰি ল'ব। আৰু কাপোৰযোৰৰ ছাইডৰ পাৰিটো চাওকচোন, ইমান ধুনীয়া লাগিছে। শালত বোৱা কাপোৰৰ নিচিনা লাগিছে পাৰিটো। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। কাপোৰবিলাক মই যিহেতু চিলাই ভাল পাওঁ, সেয়েহে ভিডিঅ' কৰি ৰাখোঁ। প্ৰতিযোৰ কাপোৰৰে মই ভিডিঅ' কৰি মানে সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ। ধৰক কাপোৰ দামী বা কম দামী বুলি কোনো কথা নাই। যিহেতু কাপোৰ চিলাই ভাল পাওঁ আৰু ভিডিঅ' কৰি সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ। পাছত মই কেতিয়াবা চাব পাৰিম, সজীৱ হৈ থাকিব। মোবাইলতে ভিডিঅ'কন কৰি ৰাখি থওঁ আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাব। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটোও জনাব। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পায়